বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে কেইখনমান ইম্পৰ্টেণ্ট লেটাৰ ৰাইটিং লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো শেষৰলৈকে ভালদৰে চাওক, কাৰণ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ এক্সামত সহায় হ'ব। আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এই চেনেলটোত এক্সাম সম্বন্ধীয় এনেধৰণৰ নতুন ভিডিঅ' আনি থাকোঁ। আৰু আপোনালোকেও মোক জনাব পাৰে আপোনালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' মই আনিব লাগিব। আপোনালোকে জনাব, মই তেনেধৰণৰ ভিডিঅ' আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম লেটাৰ ৰাইটিংখন হ'ল ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট লোড ছেটিং ইন দ্য ইভিনিং ইন ইয়ৰ লোকেলিটি। 2 নম্বৰখন হ'ল ৰাইট এ লেটাৰ টু দ্য এডিটৰ of an English daily drawing the attention of the authorities concerned to the menace of reckless driving in your town. এতিয়া 3 নম্বৰ লেটাৰ ৰাইটিংখন হ'ল You have seen an advertisement for the post of sales executive in a multinational company. Write a formal application for the post in response to the advertisement. তোমালোকে 4 নম্বৰতে চাব পাৰা Write a letter to your friend telling him about your daily life. এতিয়া 5 নম্বৰ লেটাৰ ৰাইটিং হিচাপে তোমালোকে এইখন চাব পাৰা Write a letter to your friend telling him what you intend to do after the hslc examination. তোমালোকে এই 5খন লেটাৰ ৰাইটিং ভালদৰে চাই যোৱা, তেতিয়া দেখিবা পৰীক্ষাত তোমালোকে ভালদৰে লেটাৰ ৰাইটিংখন লিখিব পাৰিছা। তোমালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালা, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।